নমস্কাৰ সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া আবেলি হৈ গ'ল আৰু ব্লগ দিম বুলি দিয়াই হোৱা নাই আৰু বনোৱাও নাই ব্লগ। এতিয়া পথাৰলৈ যাব ওলাইছোঁ, মানে আমাৰ য'ত শাক পাচলি খেতি কৰা হয়, আলু কৰা হয়, তালৈ যাওঁ। দেখাই আছোঁ ব্লগ। এয়া চাওক আমাৰ ধাননি, এয়া ধান পুৰা ধুনীয়া হৈছে ধান। আৰু সেইয়া চাওক বগলী পুৰা ধানৰ মুঠিৰ ওপৰত পৰি আছে। এয়া চব আমাৰ মুঠি কটা আছে, ঘৰলৈ নিয়া নাই, নিব আৰু। চাওক এতিয়া আহি আছোঁ মই পথাৰলৈ, মানে আমাৰ য'ত খেতি আছে আৰু শাক পাচলি খেতি, তালৈ আহি আছোঁ। চাওক বগলীখিনি উৰি গৈছে, কি ধুনীয়া লাগিছে দেখি। এতিয়া যে কাতি আঘোণ মাহৰ পথাৰখন সোণোৱালী লাগে, কি ধুনীয়া লাগে নহয়নে? চাওক গোটেই পথাৰখন সোণোৱালী হৈ আছে। মাজে মাজে কিছুমানে কাটিলে বাৰু। এয়া আমাৰ খেতি, ধুনীয়া ধান হৈছে এইবাৰ। চাওক থোকা থোকা লাগি আছে ধান। এয়া এইখনে হৈছে বাৰীখন, বাৰী আহি পাই গ'লোহি। চাওক ধান খেতি আৰু আলু খেতিৰ লগতে আছে, লগতে লাগিয়ে আছে। আৰু এইয়া চাওক ৰঙালাও দিয়া আছে, লগতে এইয়া আলু সোঁফালে আছে। মাজে মাজে ইয়াৰ মাজে মাজে আছে এয়া সৰিয়হৰ খেতি। আৰু আগতো ভিডিঅ'ত আপোনালোক সকলোকে দেখাইছোৱেই মই। আলু যেতিয়া ৰুবলৈ অহা দিনাখন দেখুওৱা আছিলে, ভিডিঅ' দিয়া আছিলে। আৰু এতিয়া আলু কিমান ডাঙৰ হৈ গ'ল চাওক, সেইবোৰ চব আলু। আৰু এইফালে মূলা গছবোৰ চাওক কি সুন্দৰ হৈছে। আৰু এইফালেও চাওক আলু, এয়া পুৰা মজা আলু হৈছে। আৰু এটা জেগাত আছে আলু কৰা, সেয়া দেখুওৱা হোৱা নাই, মানে ৰুই থকাহে হৈছে। সেয়া আলু, সেয়া ঘৰুৱা আলুটো নহয়, সেয়া খাচীয়া আলু, ডাঙৰ যিটো আলু, সেইটো আলু। আৰু এইখিনি চাওক, আৰু এই থোকা চাওক, এক থোকা মালভোগ কল ঘৰলৈ নিলোঁ, ঘৰত খায়ো শেষ হ'ব হ'ল। আৰু এক থোকা লাগি আছে ওপৰলৈ চাওক, আৰু এই থোকা পাৰিব হৈ আছে। একদম পুৰা মজা লাগিছে দেখি, সেউজীয়া সেউজীয়া হৈ আছে। আহিছোঁ মই এফালে মোনা এটা লৈ আহিছোঁ হাতত, আৰু কি পাওঁ লৈ যাম ইয়াৰ পৰা। এইবাৰ চবতে আলুৱে কৰা হৈছে আৰু বহুত বেছি খেতি কৰা নাই। তাৰ মাজত ইয়াত খুতৰীয়া, জিলমিল এনেকৈ কিছুমান শাক আছে, সেইবোৰ মই এতিয়া লৈ যাম ঘৰলৈ বুটলি। আৰু অলপ আগলৈ ধনিয়া আছে, আৰু বিন গছ কৰা আছে। এইয়া ইয়াত আছে ধনিয়া, আৰু এনেকৈ কিবা কিবি শাক আছে, আৰু লৈ যাম ঘৰলৈ। এয়া শাক বুটলি আছোঁ, এয়া চাওক। এই জিলমিল ধেৰ আছে ইয়াত, কিন্তু জোক ধেৰ। এই থোকা চাওক, মালভোগ থোকা কাটি ল'লোঁ। আৰু এইটো কলডিল, বেলেগ এথোকাৰ ঘৰত পকি আছে, শেষেই হৈছে আৰু। এথোকা চাওক মালভোগ কল, কোনে কোনে খাই আহি যাব ঘৰলৈ। সন্ধিয়া লাগি গ'ল, আৰু এতিয়া চাহ তাহ খাই আজৰি হ'লোঁ। এতিয়া ভাতত লাগোঁগৈ। আৰু শাক বুটলি আনিছিলোঁ, কৈছিলোঁ যে মই খুতৰীয়া, জিলমিল এনেকৈ বুটলি আনিছিলোঁ, সেয়া মাছৰ লগত বনাম। এইখিনি মাছ আনিছে, ব'লক এতিয়া ভাত বনাওঁগৈ।
একদম আহি পাই গ'লোহি পাকঘৰ মানে ঠাণ্ডা দিনত জুইৰ ওচৰত বহি কেনেকুৱা লাগে চবেইতো জানেই আৰু মই জুই ফুৰা বহুত বেছি ভাল পাওঁ সেইটো কাৰণে আৰু এতিয়া এয়া চাওক মাছ আনিছে আবার এতিয়া বনাই লওঁ শাক বিলাহী আৰু মাছ আৰু কি বনাম আৰু ফাৰ্ষ্ট বনাই লওঁ আৰু মোৰ ভিডিওটো যদি আপোনালোকে চাই ভাল পায় তেন্তে হলে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু মই ভিডিও তেনেকৈ দিবলৈ নাপাওঁই ভিডিও বনাই থা থাকিলেও মই এডিট কৰা জহতে মানে থাকি যায় ভিডিও দিবলৈ মই চেষ্টা কৰিম ইয়া কেৰাহীত তেল দি দিছোঁ পুৰা তেলটো গৰম হৈছে আৰু এইফালে মাছ মই নিমখ হালধি সানি থৈছোঁ ইয়াত দি দিম তেলটো গৰম হৈছে আৰু প্ৰায়